আদিবাসী একটত প্ৰথম বৰ্ষ পূৰ্তি উপলক্ষে আয়োজিত এই সভাখনিত মই আদিবাসী AWDC চিফ হিচাপত আদিবাসী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভৱিষ্যত নিজৰ জীৱন উজ্জ্বল কামনাৰ কাৰণে আদিবাসী উজ্জ্বল যোজনা APSC UPSC এটা কোচিংৰ কাৰণে এটা আঁচনি ঘোষণা কৰিছোঁ আৰু এইটো কাৰণে অসমবাসীবিলাক সকলোকে জনাইছোঁ ৰাজ্যসকলক শুভেচ্ছা জনাইছোঁ আদিবাসী ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ সকলো আদিবাসী ৰাইজসকলক মই মোৰ ফালৰ পৰা শুভেচ্ছাও জনাইছোঁ দ্বিতীয়তে যিখিনি গৰীব আদিবাসীবিলাক আছে যিসকলৰ ঘৰ বাৰী নাই তেখেতসকলৰ যিমানখিনি সম্ভৱপৰ হয় ঘৰ হওক খোৱা পানী হওক অন্যান্য ছাইডত হওক তেখেতসকলকো আমি সম্ভৱপৰ যিখিনি উন্নয়ন কৰিব লগা আছে AWDCৰ ফালৰ পৰা সেইটো আমি উন্নয়নৰ কাৰণে কাম কৰি যাম আপনি সিভিল সার্ভিসের দিল্লি না এইটো মেইনলি মই গুৱাহাটীতে দিম কোচিং মাৰোতো দিল্লীৰ পৰাই আহিব আৰু কোচিং কৰিম যেনেকা বাকি অন্যান্য জাতি জনগোষ্ঠীবিলাক কৰি আছে আদিবাসী ল'ৰা ছোৱালীসকলেও ভৱিষ্যত যেনেকা IAS অফিচাৰ হ'ব লাগে IPS অফিচাৰ হ'ব লাগে APS অফিচাৰ হ'ব লাগে তো মুঠতে আদিবাসী সমাজখন যাতে আগবাঢ়ি যায় তাৰ কাৰণে এইটো ব্যৱস্থা লোৱা হৈছে অলৰেডি আমি আমাৰ কাউন্সিল তৰফৰ পৰা সিদ্ধান্ত লোৱা হৈছে আদিবাসীৰ এসটি লৈ আপুনি কি আদিবাসী এসটিটো এইটো হ'ব এইটো প্ৰচেছত আছে অনগোয়িং প্ৰচেছত আমাৰ চুক্তিৰ দফাত উল্লেখে আছে এইটো চৰকাৰে অফিচিয়েল প্ৰচেছ যিখিনি কামবিলাক কৰি আছে এইটো কৰিয়ে আছে আমিও ফলো আপ কৰি আছোঁ আৰু চৰকাৰেও ফলো আপ কৰি আছে